আজি মই এই টুকৰাঝাৰ যিটো বাপ্টিষ্ট মিছন ইয়াত 97 এনুৱেল বড়ো বাপ্টিষ্ট চাৰ্চৰ যিটো এনুৱেল কনফাৰেন্স আজি লাষ্ট দিন আছিলে, তিনিদিনীয়া কাৰ্যসূচীৰ পৰা এই সভাটো পাতি আছে। যেন হওক আহি পেলাই মই খুব ভাল লাগিছে ইয়াত। মানে একেলগে প্ৰভু ঈশ্বৰ যীশুখ্ৰীষ্টক আমি একেলগে প্ৰাৰ্থনা কৰিবলৈ পাই মই মনটো খুব ভাল লাগিছে। গতিকে আমি দল হিচাপে সকলোকে সমানে আমি সন্মান দি আহিছোঁ। আজি ইছলাম ধৰ্মই হওক, খ্ৰীষ্টান ধৰ্মীয় হওক বা হিন্দু ধৰ্মই হওক, আমি সকলোকে সমানে সন্মান দি আহিছোঁ। আৰু দি যাম ধৰ্মৰ ক্ষেত্ৰতে হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক, আমি দল হিচাপে বা আমি ব্যক্তিগত হিচাপে মই সব ধৰ্মকে সমানে সন্মান দি পেলাই আহিছোঁ, সব জাতিকে সমানে সন্মান দি আহিছোঁ। কথা সেইটোৱে, বেলেগ আৰু একো নাই। আচ্ছা, যিহেতু সন্মুখত নিৰ্বাচন আছে, তাতে এই নিৰ্বাচনটো আহি আছে, এপ্ৰিল মাহৰ ভিতৰত হ'ব বুলি আমি শুনিছোঁ। এইটোতো বাৰে বাৰে কৈ আহিছোঁ, আমাৰ দলত এটাই সিদ্ধান্ত আছে যে কোনো দলৰ লগত মিত্ৰতা নকৰিব। আৰু দলত এটা সিদ্ধান্ত আছে, এইটো হ'ল দুটা লোকসভাত বিপেপে খেলিব, দৰং ওদালগুৰি এটা আৰু এটা টুকৰাঝাৰ লোকসভা। আৰু প্ৰিপাৰেশ্যনটো খুব ভাল, দুটা সমষ্টিও খুব ভাল। মানে দুটা সমষ্টিত আজিৰ দিনত 1 নম্বৰ পজিশ্যনত আছে, টুকৰাঝাৰৰ 1 নম্বৰ পজিশ্যনত আছে, দৰং ওদালগুৰি লোকসভাও 1 নম্বৰ পজিশ্যনত। নৱশৰণীয়া যিহেতু এইবাৰ প্ৰশ্ন উঠিছে, তাক খেলিবও নোৱাৰিব, তেনেহ'লে তাৰ ভোট বেংকটো ক'ত যাব? নাই, এইটো নৱশৰণীয়া খেলিব পাৰে নোৱাৰে, এইটো আজিলৈকে ইলেকশ্যন কমিশ্যনৰ পৰা এনেকুৱা নটিচ ওলোৱা নাই যে খেলিব নোৱাৰে বুলি। আজিতো এইটো কোৱাটো মানে মোৰ কাৰণে অসুবিধা আছে। এইটো হয়, আমি শুনিছোঁ তাৰ ট্ৰাইবেল চাৰ্টিফিকেট কিবাটো কেঞ্চেল হ'ল, কিন্তু ইলেকশ্যন কমিশ্যনৰ পৰা সি ইলেকশ্যন খেলিব নোৱাৰে বুলি এটা কিবা আহিব লাগিব, তেতিয়াহে কনফাৰ্ম হ'ব। তেখেতৰ কিবা ফেক্টৰ হ'ব নেকি? নাই, ফেক্টৰ নাই, এতিয়া কোনো ফেক্টৰ নাই। গৰাখহনীয়া এতিয়া টুকৰাঝাৰ লোকসভাত ফেক্টৰ নহ'ব। আমাৰ যুঁজ হ'ব UPPৰ লগত, যিহেতু ইহঁতে এলায়েন্সত আছে, BJP, CSP আৰু UPPL আৰু ACP। ইহঁতে 4টা দল মিলাই পেলাই একটাই, মই অকলে। আপোনালোকৰ কেণ্ডিডেট কেতিয়া দিব? মাৰ্চত ডিক্লেয়াৰ দিব, মাৰ্চ 2nd উইকত দিব। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकआव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।